हेलो गाइस मैं আপোনালোকক সকলোকে স্বাগতম জনাইছো মই অন্য এটা মিনি ব্লগত আৰু আজিৰ ভিডিঅ'টো মই বিয়াৰ পৰা আৰম্ভ কৰিছো। এইখন বিয়া হৈছে আমাৰ জেঠাহঁতৰ দাদা আৰু অলপ ক্লিপ লৈ থোৱা আছে ভাবিলে আপোনালোকক দেখাও তাৰ কাৰণে ভিডিঅ'টো এডিট কৰিছো আৰু ভিডিঅ'টো দিয়াৰ দুদিন দেৰি হ'ল বিয়া দুদিন আগত আছিল মানে দুদিন পিছতহে ভিডিঅ'টো দিম বুলি ভাবিছো। আৰু এনেকৈ এতিয়া কইনা আৰু দৰা আৰু বিয়াখন দৰা ঘৰতে পাতিছে সেইকাৰণে দৰা কইনা দুটা আপোনালোকে দেখা পাইছে। দৰা কইনা সকলে আশীৰ্বাদ কৰিব যুগ্ম জীৱন সুখী হওক সিহঁতৰ। আমি বিয়া খাই আছো দিনে ৰাতি দুইবাৰ গৈছিলো চবতে নহয় আমাৰ। আৰু এইটো বৰ ল'ৰা দাদাৰে বৰদেউতাহঁতৰ আৰু ইয়াক বোলে আইফোন লাগে ইমান চিন্তা কৰিছে মোক আইফোন লাগে আৰু বিয়াত ইমান মানুহ লগত খাই দাবী মোক আইফোন লাগে আৰু আমি দুজনী ফটো উঠিব ভাবিলে আপোনালোকক দেখা। তো আমার দৰা কইনা এটাই ভিডিওটো ভাল লাগিলে লাইক এটা কৰিব।